নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি মই ভিডিঅ'ত দেখুৱাম কাঠৰ ওপৰত কিদৰে অৰ্কিড ৰোপণ কৰিব পাৰি আৰু অৰ্কিড ৰোপণ কৰোঁতে কাঠৰ ওপৰত কি কথা মন কৰিব লাগে তাৰে ভিডিঅ'টোত সবিশেষ আছে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চালে সকলো জানিব আৰু এই টুকুৰা কাঠৰ টুকুৰা আৰু এই কাঠৰ টুকুৰাটোত মই এটা বটালি লৈছোঁ আৰু এই বটালিটোৱে 1.5 ইঞ্চিকৈ মই দকৈ এইদৰে কাটি দিছোঁ সম্পূৰ্ণ এটা গোল পটৰ দৰে বনাই পেলাম আৰু ইয়াতে মই অৰ্কিড ৰোপণ কৰিম সাধাৰণতে অৰ্কিড শুকান গছৰ ডালত বা কাঠতে ৰোপণ কৰিব পাৰে কিন্তু ৰুওঁতে বহুত গছজোপা ডাঙৰ হ'বলৈ অসুবিধা হয় কাৰণ শুকান গছত বা ডালত পানী সঘনাই দি থাকিব লাগে খৰালিমহীয়া হ'লে বেছিকৈ দিব লাগে বা গৰম দিনত নিদিলেও বাৰিষা নিদিলেও চলি যায় অলপ দিলেও হয় কিন্তু জহকালি যেতিয়া খৰালি হয় তেতিয়া একেবাৰে শুকান হৈ যায় গছজোপা তেতিয়া এইদৰে যদি এই প্ৰচেছত শুকান গছত বা শুকান কাঠৰ ব্লকত ৰুবলৈ হয় মই যি প্ৰচেছ কৰিছোঁ সেইদৰে ৰুলে হয়তো আপোনালোকে উপকৃত হ'ব আৰু মই এইদৰে সুন্দৰকৈ চাৰিওফালে এতিয়া কাটি ল'ম আৰু কটাৰ পাছতহে মই অৰ্কিডটো ৰোপণ কৰিম আৰু ইয়াত থকা যিখিনি এই টুকুৰা হাতেৰে মই ইয়াত পেলাই দিছোঁ এইবোৰ থাকিবলৈ নিদিওঁ ধুনীয়াকৈ সুন্দৰকৈ মই চাৰিওফালে কাটি ল'লোঁ আৰু এয়া স্পানাগাছ মছ বুলি কয় এইটো মই ইয়াত দি দিছোঁ অৰ্কিডৰ কাৰণে খুব সুন্দৰ হয় যদি এই মছ নাপায় তেতিয়াহ'লে আপোনালোকে নাৰিকলৰ যি বাকলিৰ কোমল অংশ সেই কোমল অংশও দিব পাৰে কাৰণ তাত সেই কোমল অংশত পানীৰ শুহি লোৱা ক্ষমতাত থাকে আৰু এয়া 4টা মই এইদৰে গজাল মাৰি দিছোঁ গজাল মাৰি দিয়াৰ কাৰণটো হৈছে অৰ্কিডজোপা যাতে ধুনীয়াকৈ মই বান্ধি দিব পাৰোঁ কাৰণ অৰ্কিডজোপা যদি ৰুওঁ লৰি থাকে বা লৰচৰ কৰি থাকে তেতিয়া অৰ্কিডজোপাৰ শিপাবোৰ নধৰিব আৰু অৰ্কিডজোপা লাহে লাহে বেয়া হৈ যাব অৰ্কিডৰ শিপাবোৰ নোলাব সেইটো কাৰণে একদম সুন্দৰকৈ এডাল ৰছীয়ে মই এতিয়া বান্ধি দিম আৰু এইডাল বস্তাৰ যি ৰছী বস্তা বনোৱা যি ৰছী সেই ৰছী হয় আৰু এই ৰছীয়ে মই ধুনীয়াকৈ বান্ধি দিম সদায় ৰছীডাল বস্তা বনোৱা ৰছী বা এনেকুৱা কোমল ৰছী হ'লে ভাল হয় তাৰে কেতিয়াও নাবান্ধিব আৰু প্লাষ্টিক হ'লেও ভাল তাৰে বান্ধিলে গছজোপা মৰি যোৱা চান্স থাকে কাৰণ তাঁৰডাল মামৰে ধৰিব পাৰে এয়া দেখিছে মই এইদৰে ধুনীয়াকৈ চাৰিওফালে মেৰিয়াই বান্ধি দিম যাতে অৰ্কিডটো লৰচৰ নহয় আৰু অৰ্কিডৰ শিপাটো সদায় বাহিৰত ওলাই থাকিব লাগে এতিয়া মই বাহিৰত শিপাটো উলিয়াই দিছোঁ আৰু এইদৰে বন্ধা হ'ল সুন্দৰকৈ এজোপা মই নহয় দুজোপা দিলোঁ অৰ্কিড ইয়াত আৰু এয়া 1 মাহৰ পাছত পূৰা পোখা ওলালে এইবোৰ শিপা ওলাইছে আৰু ইমান ধুনীয়া হৈছে মই ৰছীবোৰ কাটি দিলোঁ শিপা ওলোৱাৰ পাছত ৰছীবোৰ কাটি দিব লাগে এয়া আৰু ভিডিঅ'টো যদি ভাল লাগিলে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব মই এইদৰে নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল